হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাজুলীৰ পৰা। আজি যিহেতু আমি ঘৰত আছোঁ আৰু এতিয়া আমি গৈ আছোঁ মামহঁতৰ ঘৰলৈ। মামহ মানে মোৰ হাজবেণ্ডৰ বা হয় আৰু মিচিং ভাষাত তাকে মামহ বুলি কয়। আৰু আমি এতিয়া গৈ আছোঁ মামহঁতৰ ঘৰলৈ। মাত্ৰ আমাৰ ঘৰৰ পৰা 5 মিনিট লাগে যাওঁতে। আৰু আমি ঘৰলৈ গৈ থকা নাই বাৰু। মামহঁতে ঘৰৰ বাহিৰতে কৰিছে শাক পাচলিৰ খেতি। আমি যিহেতু কাইলৈ যামগৈ, ভাবিছোঁ অকণমান শাক পাচলি আনোগৈ। এই চাওকচোন কিমান ধুনীয়া পৰিৱেশ। এয়া চাওক, সৰিয়হবোৰ ফুলিছেই নহয়নে? আৰু কিছুমান ফুলা নাই বাৰু, এই সৰু সৰু কলি হৈছে আৰু ফুলিলে গোটেইখিনি যেতিয়া ফুলি যায় তেতিয়া বহুত ধুনীয়া লাগে। এয়া আহি পাই গ'লোঁ মামহঁতৰ বাৰীখনলৈ। এয়া দেখিছেনে, বহুত পাচলি কৰিছে, বহুত কৰিছে। লাই লফা পালেং ধনিয়া গাজৰ আলু মটৰ মাহ, মানে সকলো, বিলাহী। তাৰপিছত দেখিছেনে মূলা, বহুত ডাঙৰ ডাঙৰ হৈছে। তেওঁলোকে বহুত বিঘা মাটিতে কৰিছে। বিক্ৰী কৰিলে সকলো। এতিয়া লাষ্টত থাকি যোৱা মানে কিছুমান থাকি গৈছে ন, নিজৰ খাবৰ কাৰণে ৰাখিছে। সেইখিনিহে এতিয়া আমি ল'বলৈ যাওঁ। এয়া জংঘলেই হৈ গ'ল। যিহেতু বিক্ৰী কৰিব লগাখিনি চব বিক্ৰী কৰিলে, শেহতীয়াখিনিহে তেওঁলোকে ইমান চাফ চিকুণ এতিয়া কৰাগৈ নাই আৰু, এৰি দিছে আৰু তেনেকৈ। এয়া হৈছে পালেং, হাজবেণ্ডে উঘালি গৈছে আৰু। তাৰপিছত এয়া এইফালে হৈছে ধনিয়া। চাবচোন দেই, কিমান ধুনীয়া হৈছে। এয়া বহুত আছে এতিয়াও। আমিতো আৰু যোৰহাটত গোটেই সাৰ দিয়া শাক পাচলি সোপা খাওঁ আৰু এই ফ্ৰেছ শাক পাচলিবোৰ দেখি একদম ভাল লাগি, মন ভাল লাগি গৈছে আৰু এয়া দেখিছেনে লফা শাক। মই যে লফা শাক প্ৰায় আজি 10 বছৰৰ পাছত দেখিছোঁ। আৰু খায়ো পোৱা নাছিলোঁ। ইমান দোকানত ওলাই যদিও, বজাৰত ওলাই যদিও মই ইমান লক্ষ্য নকৰোঁ আৰু খায়ো পোৱা নাই। আজিহে দেখিছোঁ। এয়া চাওকচোন, মই পাতবোৰ ছিঙি ল'লোঁ আৰু এয়া দেখিছেনে ধনিয়া, মই কিমান সোপা ছিঙি ল'লোঁ। কাৰণ ধনিয়াটো মানে প্ৰতিটো শাকত বা প্ৰতিটো চব্জিতে মিলি যায়, লাগে ন। সেইকাৰণে মই বহুত লৈ গৈছোঁ আৰু মাকো অকণমান দিম বুলি। আৰু এয়া লাই শাকবোৰ চাওকচোন কিমান ডাঙৰ ডাঙৰ। আৰু মই লাই শাকো ছিঙি ল'লোঁ পটাপট অকণমান। মোনাটোৱে সৰু মোনা এটা আনিলোঁ, অকণমান ডাঙৰ মোনা এটা অনালে বহুত বেছিকৈ নিব পাৰিলোঁহেঁতেন। ঠিক আছে, যিমান পাৰোঁ লৈ গ'লোঁ আৰু এয়া হৈছে মামা ভাগিন দুজনে কি কামত লাগি আছে গম নাপাওঁ। এয়া হৈছে আমাৰ ভাগিন দেৱাশিষ দলে। লাজ কৰিছে ভিডিঅ' বনাই আছোঁ বুলি, সৰু সুৰাকৈ অকণমান দুষ্ট কাম কৰি আছে বাৰু অথনিৰ পৰা। দেউতাকে তাকে গালি পাৰি আছে। আৰু এয়া হৈছে গাজৰ। এইবোৰ ডাঙৰ হোৱাই নাই গাজৰৰ পুলি। তাকে অকণমান মামুৰি চিকুণাই দিলে। আৰু যে দেখিছে সেয়া সৰিয়হ, সেউজীয়া সেউজীয়া যে দেখিছে, ফুলাই নাই বাৰু। আৰু এয়া হৈছে আমাৰ মামহ, কেমেৰাৰ আগত নোলায় বাৰু দেই। এয়া হৈছে আমাৰ ভাগিন দেৱাশিষ। কিনো কৰিছে গম নাপাওঁ। আমি তাক মৰমতে চবেই জ্ঞানী বুলি মাতোঁ। আৰু এয়া কি চাব, ভেকুৰী তিতা। এয়াতো মই নেখাওঁ, মই লৈ গৈছোঁ আমাৰ নানীৰ কাৰণে। নানী মানে আমাৰ শাহু মা। তিতা মই খাব নোৱাৰোঁ, ইমান এটা ভাল নাপাওঁ। দাখন বহুত ডাঙৰ হৈছে। আৰু এতিয়া আমি পালোঁগৈ ডাইৰেক্ট মামহঁতৰ মাটিমাহ কৰা জেগালৈ। মাটিমাহ এয়া কৰিছে দেখিছে নহয়। মই বোলো কেঁচা মাটিমাহ মানে বুঢ়া নোহোৱাকৈ কেইটামান লৈ যাওঁ উঘালি, সেয়া পুৰি খাম বুলি। আপোনালোকে বাৰু পুৰি খায়নে মাটিমাহ? পুৰি কিন্তু খাই খুব ভাল লাগে দেই। আমাৰ মামহ কিন্তু বহুত কামত পাকৈত দেই। এয়া দেখিছে নহয়, এয়া কৰিছে আকৌ মাটিমাহ, সৰিয়হ, ধান খেতি, লাই লফা পালেং, শাক পাচলিৰ খেতি, আকৌ আজৰি সময়ত তাঁত বয়। মানে এক খন্তেকো এনেই থাকি বেয়া পায়। মামহৰ পৰা যে শিকিব লগা আমাৰ বহুত আছে সঁচাকেই। আৰু নেক্সট ৰাতিপুৱাই আমি ওলাই আহিলোঁ যোৰহাটলৈ বুলি। এয়া হৈছে অফলামুখ ঘাটৰ পৰিৱেশ। দেখিছে নহয় মানুহৰ কিমান লাইন হৈছে। কিন্তু লেডিছৰ ফালে অকণমান কম মই সেইকাৰণে লেডিছৰ ফালে লাইন পাতি টিকেটটো সেইকাৰণে অকণমান সোনকালেই পাই গ'লোঁ। হাজবেণ্ডৰ টিকেটটো ময়ে কাটি দিলোঁ, সেইকাৰণে আমাৰ হৈ গ'ল অকণমান। এয়া দেখিছেনে পুৰুষৰ লাইনটো কিমান দীঘল, আৰু আমাৰ এইখিনি মহিলাৰ লাইনটো ইমান এটা নাছিলে, সেইকাৰণে ভাল বাচিলোঁ আৰু। ফাইনেলি টিকেট পাই গ'লোঁ। এতিয়া গৈ আছোঁ ফেৰীখনলৈ। ফেৰীখন বোলে 9:30 যাব।
মানুহৰ কিন্তু বহুত ভিৰ আছিলে যিহেতু ৰাস শেষ হৈছিলে বিভিন্ন ঠাইৰ পৰা ৰাস চাবলৈ মানুহ আহিছিলে সকলোবোৰ এতিয়া ঘৰমুখী হৈছে সেইকাৰণে ফ্ৰেৰীত অকণমান ভিৰটো বেছি মই বাৰু আপোনালোকক দেখাম মই এতিয়া বহিবলৈ ছিট পাম নে নেপাম তাকেহে মোৰ চিন্তা হৈছে ফেৰীত থিয় হৈ যাব লগা সেই কামটো বহুত কামোৰ কাম মানে বহুত বেয়া পাওঁ আৰু মানে বেগে চেগে থিয় হৈ যাব লগা হোৱাটো কিন্তু ফাইনেলি মই ছিট পাই গ'লোঁ যেনে তেনে বাচিলোঁ বাৰু দেই এয়া আমি আহি পাই গ'লোঁ নিমাতী ঘাট আৰু এতিয়া আমি গৈ থাকোঁ ৰুমলৈ আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আজিলৈ ইমানেই বাই